নমস্কাৰ আপোনালোকক সকলোকে। গতিকে এইটো চেনেলত মই মানে ভ্লগ ভিডিঅ' তেনেকৈ দিয়া নাছিলোঁ, কিন্তু এতিয়া দিম বুলি ভাবিছোঁ। আপোনালোকৰ অলপ সঁহাৰিৰ প্ৰয়োজন, কাৰণ নতুনকৈ ভ্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আগতে কেইটামান ভ্লগ দিছিলোঁ যদিও সিমান এটা ভিউজ পোৱা নাই, গতিকে আপোনালোকে এইটো ভিডিঅ' আদৰি ল'ব বুলি মানে আশা কৰিলোঁ। গতিকে আজি আমি গৈ আছোঁ মানে পুলৰ নিশাচৰ আহিছে, বোৱাৰী লাভাৰ 3 শ্বুটিং চলি আছে। তাকে মোক সৰু ৰোল এটাৰ কাৰণে মানে মাতিছে, গতিকে কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাব। বৰ্তমান সকলো শ্বুটিঙত ব্যস্ত। এয়া পুলকে ডাইৰেকশ্যন দি আছে, ক'ত কেনেকৈ কি কৰিব লাগে আমাক। লগতে কস্তুৰী আৰু আমাৰ খাপলাংকাই বেন ভাই তেওঁ আছে আমাৰ লগত শ্বুটিঙত। এতিয়া সকলো চাহ খোৱাত ব্যস্ত অলপ। Second hand hole answer dada. Second hand dia. Aku sama. Ini karena dada ini kan ada answer. Muldak second boleh boleh. Bisa bhai, bisa tak sak. Action. Puisa. PL যেহেতু সিজন চলি আছে সেইকাৰণে আমি ভাবিলো GPL বনাও গাঁৱলীয়া প্ৰিমিয়াৰ লিগ ইয়া চাব আপোনালোকে চাব ফটো এটা ক'বলৈ ওলাইছে 29 মাস আহি আছে মানে গাঁৱলীয়া প্ৰিমিয়াৰ লিগ সকলোকে খেলা হয় 2 দিনের মাস দেয় 2 দিনের মাস আহি আছে একদম পুরো ফুল অফ আমাকা কমেডি ভিডিও আপনাদেরকে কি হল সাইলেন্ট হলো মনে হয় বুকে কেটে করতে বুকে থাকবি হ্যাঁ মই দিম না অ্যাকশন
তাৰ কাৰণে মোৰ জীৱনটো শান্তি নোহোৱা হৈ গৈছে প্ৰিয়ংকা ৰীল বনানা প্ৰিয়ংকা নহয় সৰি প্ৰিয়ু না কি নাম আছে প্ৰিয়ু আহা ৰীল বনা সৰিতাৰ মুখখন দেখিলে মোৰ আজিকালি খং উঠা হৈ গৈছে কি হলনো তাতে ইমান নাটা পাৰি আছা আৰে বাবা জলো তো মই ৰীল বনাই প্ৰিয় নে ডাইলগো ভালকে ডেলিভাৰী কৰিব পাৰে শিবু মৰমতে শিবু বুলি আছে না আকাংক্ষী বুলি কিবা নাম দি মানে মাতবা না CPL আহি আছে 29 মাৰ্চত এই 29 মাৰ্চত দিন পোহৰতে দিম কাৰণ পিছত IPL চাব ঘূৰিয়ে যাব তো GPL খুব ধামাকা কমেডি ভিডিঅ' আহি আছে অন্ডিয়ন পুলক নিকাছৰ ইউটিউব চেনেলত চাবলৈ নাপাহৰিব ষ্টে টিউন বাকি লাভ ইউ অল তোক কেটা কৈ দিম হা তোক কেটা কৈ দিম এইটো কমেডিটো হ'ল কৈছোঁ হা এইটো হ'ল এই CPL আহি আছে আৰেকবাৰ কৈ দিম মই এনেকৈ থাকিম ইবাই লাগছিল কোতে জ্বলাই নাই সুগতে কোতে জ্বলাই এনেকা কৰি খাও আচ্ছা মানে এইটো সকলোকে আৰু আজি এটা সৰু শ্বুটিং আছিলে ভাইহঁতৰ আহিছে দাদাহঁতে তো ভাল লাগিলে যিখিনি বিচাৰিছোঁ কাটি কুটি ওলাই যাব সেইটো আৰু শ্বুটিংটো বোৱাৰী লাভাৰ 3 1 আৰু 2 তো চাইছেনে নাই আপোনালোকে নাজানো যদি চোৱা নাই ভিডিঅ'ৰ থ্ৰুদি মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে 1 বোৱাৰী লাভাৰ 2 এনে ৰিলিজ হৈছে চাব ধুনীয়া গানো আছে তাতে ইয়াতো এটা গান আছে ইয়াৰ গানটো ইম'চনেল গান তো এপ্ৰিলত আহিব বিহুৰ আগে আগে তো আশা কৰিছোঁ সকলোৱে আদৰি ল'ব তো সেয়াই আৰু ঠিক আছে আপোনাক লগ পাই ভাল লাগিল থেংক ইউ একদম অৰুণাচলত যাই পেলাই কিছুমান চিন লৈছোঁ মজা লাগিব একদম চাই পেলাই ঠিক আছে দিনৰ শ্বুটিঙৰ চিনটো আপোনালোকক দেখুৱালে কিন্তু এতিয়া ৰাতি মানে আমাৰ যোনখন ইটাপতি কাষত এখন ৰিজৰ্ট আছে সেই ৰিজৰ্টখনত পুলকহঁতে মানে শ্বুটিং কৰি আছে গতিকে তাৰে কিছুমান চিন আপোনালোকক দেখুৱাবলৈ আহিছোঁ গতিকে দিনৰ চিনটো তেতিয়াই দেখুৱালৈ আপোনালোকক এতিয়া আপোনালোকক ৰাতিৰ চিনটো দেখুৱাবলৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই আপোনাৰ জোৱাই কৰি আছে আপোনাৰ ছোৱালীৰ লগত আৰু সাহস আছে যদি আজি মোৰ প্ৰশ্নৰ উত্তৰ দে মোক কেইটামান টকাৰ কাৰণে নিজৰ ছোৱালীজনীৰ ঘৰত বিয়া দি এতিয়া তাক কষ্ট হৈ আছে না পইচাৰ লোভিয়া কেইটা ওলাই সাহস আছে যদি আজি মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব পইচাৰ লোভৰ কাৰণে নিজৰ ছোৱালীজনীক আনৰ ঘৰত বিয়া দি এতিয়া কষ্ট হৈ আছে না তহঁতে ৰাস্তাত মানে ওলাই মোটামুটি 12টা দিছিলো ৰাতি পাইছে আধা টোপনিৰ পৰা উঠি অহা মানুহ কেনেকুৱা নমদা বঢ়িয়া একদম আপোনাৰ ঘৰত শ্বুটিং আজি ভাল লাগিছে ন আৰু অভিনয় কৰা মানুহ যিহেতু এইবোৰ অভ্যস্ত আচ্ছা ৰাতি হ'লেও আছোঁ আৰু শ্বুটিং চাব উপায় নাই আমি সেই এইটোৱে এই এটা লাইট চাই
এই ৰাতি কামিনী ৰিজৰ্টত শ্বুটিঙৰ কাৰণে পুলক নিশাচৰৰ ভিডিঅ' আহি আছে গতিকে এইকাৰণে শ্বুটিঙৰ কিছুমান চিন আপোনালোকক দেখুৱাবলৈ আনিলোঁ ৰেকৰ্ড কামিনী ভিলেজ ৰিজৰ্ট শ্বুটিং শেষ কৰি আহিল গোটেইবিলাক ভাই ৰাতি শ্বুটিং কৰি অনুভৱ কেনেকুৱা নিশাচৰ মানুহ প্ৰথম কথা সেইটো ৰাতি শ্বুট কৰি মোৰ বেছি ভাল লাগে আচ্ছা সময় বেছি পোৱা যায় দৌৰা দৌৰি কৰিব নালাগে লাগিলে 4টা বাজি যাওক মই পাৰোঁ কিন্তু দিনত সোনকালে পৰা শ্বুট কৰা মোৰ কাৰণে অলপমান দিগদাৰ আচ্ছা এই ধৰি লওক 6টা বজাত উঠিব লাগে মই বিৰাট হেলা পাওঁ মই নিজৰ শ্বুটিংবিলাক 11টা 12টাৰ পৰা কৰোঁ আৰু বেছিভাগ নাইট শ্বুট ৰাখোঁ মানে কাৰণ সুবিধা হয় তো সেইকাৰণে মানে ৰাতি ভালে লাগে আৰু মোৰ কৰি কিনেও আৰু বেলেগ লোকেশ্যন কৰি আছোঁ কাৰণে অনুভৱটো অলপ সুকীয়া দিয়কচোন ভাল লাগি আছে কামিনী ৰিজৰ্টত মানে পুৰা একদম শান্ত পৰিৱেশৰ মাজত আজি শ্বুটিং থকাৰ কাৰণে অলপ হুলস্থুল হৈ আছে কিন্তু কালি আমি যিহেতু ইমান এনজয় কৰিলোঁ ধুনীয়াকৈ আহি পেলাই 3টা বজাত হৈছোঁ হয় নে নহয় অনুভৱটো হৈছে মানে তো আহিব আপোনালোকেও কামিনী ৰিজৰ্টত লোকেশ্যনত কামিনী দিলে আপোনালোকে পাই যাব খুব ধুনীয়া এটা শান্তি পৰিৱেশৰ মাজত আমাৰ দাদা আছে মেইন মানুহ আমাৰ আচ্ছা তেখেতে দাদাই একচুৱেলি বহুত সহায় কৰিছে আমাক আৰু ইমানে ভাল লাগিছে আহি পেলাই দাদাহঁতক মানে ক'লোঁ আৰু ঘৰৰ নিচিনাকৈ আমাক খানা খাদ্য এইবিলাক যোগান ধৰিছে আৰু যিখিনি এতিয়াও মানে কিবা ডেভেলপ হ'ব বাকী আছে মানে কি কয় কিছু বনাব আছে মানে আপডেট হৈ আছে তো লাহে লাহেকৈ খুব ধুনীয়া হৈ যাব মানে যিখিনি মানুহ আহিছে সেইখিনি মানে না কৰিব নোহোৱাকৈ নহয় না নাপাব হয় চব হৈ আছে এইফালেও আছে হৈ আছে আৰু চবচে ভাল লগা কথাটো স্পেচ বহুত পাব আপোনালোকে ধৰি লওক বোলে এইখিনিত কোনোবা মানুহ আছে পাৰ্টি কৰি আছে আপোনালোকে এইফালে যাওক মানে আপোনাৰ কথাটো যে তেওঁলোকে শুনা নাপায় এতিয়া ধাবা ব্ৰিজৰ কিছুমান এৰিয়াটো সৰু থাকে তো ওচৰা ওচৰি কথাবিলাক ক'ব দিগদাৰ হয় ইয়াতে এৰিয়াটো বৈদ্য ডাঙৰ তো বহুত জেগা আছে বহুত লোকেশ্যন আছে শ্বুটিং কৰিব আহিলেও আপোনালোকে যিবিলাকে শ্বুটিং ৰিলেটেড মানুহ আহি কিনে নিজে চালে হ'ল বহুত ভাল ভাল লোকেশ্যন পাব এটা ঠাইতে আৰু 3টা নদী সংযম আছে ইপিনে শক্তি ইফালে নদী আৰু আপোনাৰ ইয়াত এই এৰিয়াত আহিলে অলপ পাহাৰৰ এৰিয়াত আহাৰ লাগে সোমাওঁতে ফিল্ডটো আহে আৰু মানে কিবাটো ঠাণ্ডা অলপমান মৌচমটো দিনত অলপ গৰম হৈছে বাৰু কিন্তু ৰাতি মানে ঠাণ্ডা আৰু ফেন চেন নচলোৱাকৈ শুব পাৰি তো এতিয়া গুৱাহাটীতো বহুত গৰম বা গুৱাহাটীৰ তুলনাত ইয়াতে বহুত বেলেগ আৰু চবতকৈ ডাঙৰ কথা আমি আজি ইয়াতে শ্বুটিং কৰি আছোঁ লগতে এইফালে বাৰ্থডে চেলিব্ৰেশ্যন চলি আছে আৰু সেইফালে চলি আছে আমাৰ কিবা আংঠি পিন্ধাটো কি বুলি কয় এইটো ৰিং চেৰিমনি এইফালে চলি আছে আৰু এইফালে এটা বেলেগ পাৰ্টি চলি আছে গতিকে ভাগে ভাগে চলি আছে কোনো হাই হল্লি নাই আৰু তাৰ মাজত আমি শ্বুটিং কৰি আছোঁ ধুনীয়া আৰু মোৰ পৰা সঁচাকৈ মই বৰ আনন্দিত লগ হঠাৎ কালি আহি গ'ল আৰু পাঞ্জিত বেং বুলি কওঁ দেই ঘৰতে চলি মই বাৰু ঘৰৰ মোৰ নিজৰ নিচিনা হঠাৎ পালে আহি মই বৰ আনন্দিত আমাৰ ৰিজৰ্টত অহাৰ কাৰণে হেপী আৰু একদম শুভেচ্ছা থাকিল আৰু হেপী বহুত ডাঙৰ হৈ যাওক এইখন ৰিজৰ্ট আমি আহি থাকিম ৰাইজে আহিলে ডাঙৰ হ'ব ৰাইজে আহিলে ডাঙৰ হ'ব সেইকাৰণে মোৰ এটা ৰেছপনচিবিলিটি দাদা ইমান সহায় কৰিছে মই এইখিনি কৈ দিয়াটো মোৰ ৰেছপনচিবিলিটি বুলি ভাবি ক'লোঁ আপোনালোকক আহিব লগ পাম কেতিয়াবা একেলগে